মোৰ চেনেল সৰ্বেশ্বৰ আছামলৈ আপোনাক স্বাগতম জনাইছো। আজি যেহেতু এলপি ইউপি দুটা পেপাৰ পৰীক্ষা হৈ গৈছে, এলপি কিছুমান পেপাৰ মনত ৰখা কিছুমান পেপাৰ আপোনালোকক আজি উত্তৰবোৰ কৈ দিব ওলাইছো। কিছুমান পেপাৰ মোৰ কিছুমানৰ পৰা ছাৰ আৰু বাইদেউসকলৰ পৰা সুধি আপোনালোকক প্ৰস্তুত কৰি দিছো কিছু, আৰু আগলৈ মনত পেলাই কিছু লিখি উলি আপোনালোকৰ কাৰণে এনসাৰ কি প্ৰস্তুত কৰি যাম। প্ৰথমটো আমাৰ কুৱেশ্যনটো প্ৰথমটো দিয়া আছে, এটা মিক্স আছে গোটেইখিনি সিডিপিৰ আছে, কিছুমান অসমীয়াৰ আছে। এটা আছিলে 5 আৰু অংকৰো আছে। 5 আৰু 9ৰ লহাগু কিমান বুলি কৈছিলে, ইয়াৰ প্ৰশ্ন উত্তৰ আছিলে আমাৰ 45 আছিলে। আৰু কোনখন নদীক চৰ অফ বিহাৰ বুলি জনা যায়, নদীখনৰ নাম হৈছে গংগা। গংগা আছিলে উত্তৰ ইয়াৰ। তাৰপিছত শংকৰদেৱৰ নাটক কেইখন, শংকৰদেৱৰ নাটক 6খন, শংকৰদেৱৰ নাটক 6খন আছিলে শুদ্ধ উত্তৰ। তাৰপিছত আমাৰ আছিলে আইকিউৰ প্ৰয়োগ কোনে প্ৰথমে কৰিছিল, বা আইকিউৰ জনক বুলি দিয়া আছিলে চাগে, বিশেষ মনত ৰাখিব পৰা নাই। ইয়াৰ আনসাৰ উইলিয়াম ষ্টাৰ্ণ আছিলে, কিতাপত আমি পাইছোঁ উইলিয়াম ষ্টাৰ্ণ, ভিডিঅ' মই প্ৰস্তুতো কৰিছিলোঁ। তাৰপিছত আছে আমাৰ আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট, যিখন আছিলে গ্ৰন্থখনৰ কোন লেখক কোন আছিলে বুলি দিয়া আছিলে, যিটো নেকি বাণীকান্ত কাকতীয়া হ'ব ইয়াৰ শুদ্ধ উত্তৰ। আপোনালোকে ঠিকেই দিছে চাগে। তাৰপিছত আহিলে যুগ্ম অথচ মৌলিক সংখ্যাটো কি আছে বুলি কৈছে, কি বুলি কৈছিলে, ইয়াৰ শুদ্ধ উত্তৰ আছিলে 2। যুগ্ম অথচ মৌলিক সংখ্যা 2 হ'ব আনসাৰটো। তাৰপিছত আছিলে প্ৰথম 9ৰ প্ৰথম 5টা গুণিতক আছিলে, গুণিতকৰ গড় উলিয়াব কৈছিলে আপোনালোকে। 9ৰ 5টা গুণিতক গোটেইখিনি যোগ কৰি 5 দি হৰণ কৰি দিলে 27 পালে হয়, যিটো নেকি হ'ব শুদ্ধ উত্তৰ। তাৰপিছত আছে 5জন মানুহে এটা কাম খৰদৰকৈ লিখিছোঁ, সেইটো কাৰণে অকণমান অসুবিধা হ'ল। এটা কাম 10 দিনত কৰে, এজন মানুহে কিমান দিনত কৰিব পাৰে, শুদ্ধ। প্ৰশ্নৰ শুদ্ধ উত্তৰ আছিলে 50 দিন। নিশ্চয় আপোনালোকে শুদ্ধটোকে কৰি আহিছে। তাৰপিছত শেষৰ প্ৰশ্নটো হৈছে ডেটা বিন্দুৰ মাজেৰে কেইডাল সৰলৰেখা আঁকিব পাৰি, এইটো শুদ্ধ উত্তৰ আছিলে এডাল। ঠিক আছে, আপোনালোকে যিহেতু মোৰ ছাবস্ক্ৰাইবাৰবোৰৰ কাৰণে মই সুবিধাজনক হোৱাকৈ এনসাৰ কিবোৰ দি যাম। আপোনালোকে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, আগলৈ এনসাৰ কিবোৰ প্ৰস্তুত কৰি দি যাম। গতিকে আজিলৈ ইমানতে সামৰিছোঁ, ধন্যবাদ।